নমস্কাৰ আজি আমাৰ আলোচনাৰ বিষয় হৈছে জতুৱা ঠাঁচ এই আলোচনাত আমি 30টা এমসিকিউ কুৱেশ্যনৰ আলোচনা কৰিম তেতিয়াহ'লে আমি মূল আলোচনাৰ মাজলৈ আগবাঢ়ো প্ৰথম প্ৰশ্নটো হৈছে চকুমুদা মানে অপচন ক'ত আছে চকুমুদি দিয়া অপচন খ চকু নেমেলা অপচন গ টোপনি যোৱা অপচন ঘ মৃত্যু হোৱা ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ঘ মৃত্যু হোৱা প্ৰশ্ন নম্বৰ 2 আচলৰ ধন অপচন ক'ত আছে চাদৰৰ আগটোত থোৱা পইচা অপচন খ প্ৰকৃত ধন অপচন গ অতি মৰমৰ অপচন ঘ আচল নামৰ এজনী ছোৱালীৰ পইচা ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন গ অতি মৰমৰ প্ৰশ্ন নম্বৰ 3 আলিবাটত চালি ধৰা অপচন ক ধুন মাৰি ফুৰা অপচন খ আলিবাটত জিৰণি ঘৰ সজা অপচন গ পথৰ কাষত দোকান দিয়া অপচন ঘ উস্তাদি মাৰি ফুৰা ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ক ধুন মাৰি ফুৰা প্ৰশ্ন নম্বৰ 4 আলাখৰ লাৰু অপচন কত বুন্দিয়াৰ দৰে এবিধ লাৰু অপচন খ অতি মৰমৰ অপচন গ এবিধ মিঠাই অপচন ঘ অতি কোমল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন খ অতি মৰমৰ প্ৰশ্ন নম্বৰ 5 19-20 অপচন কত সংখ্যা অপচন খত ধনী দুখীয়া অপচন গত সৰু ডাঙৰ বা বয়স কম বেছি অপচন ঘ হিন্দেৰী বা কম বেছি ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ঘ হিন্দেৰী বা কম বেছি প্ৰশ্ন নম্বৰ 6 আতুম টুকাৰী এবিধ সজুলি অপচন খত পৰিপাটি অপচন গ মিহি অপচন ঘ এবিধ বাদ্যযন্ত্ৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন খ পৰিপাটি প্ৰশ্ন নম্বৰ 7 অজিন পাতকী মানে অপচন ক খকুৱা লোক অপচন খ হজম নোহোৱা অপচন গ দন্দুৰা লোক অপচন ঘ মিছলীয়া লোক ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন গ দন্দুৰা লোক প্ৰশ্ন নম্বৰ 8 অলপ ধতুৱা মানে অপচন ক কম পৰিমাণৰ ধতুৱা অপচন খ ধৰুৱা লোক অপচন গ কম দৌৰিব পৰা লোক অপচন ঘ কম সাহস থকা ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ঘ কম সাহস থকা প্ৰশ্ন নম্বৰ 9 আকাশত চাং পতা অপচন ক গছৰ ওপৰত সজা চাং অপচন খ অলিক কল্পনা অপচন গ লৌকিক কল্পনা অপচন ঘ সঠিক কল্পনা ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন খ অলিক কল্পনা প্ৰশ্ন নম্বৰ 10 অহুকানে পহুকানে অপচন ক ঘুনুক ঘানাককৈ অপচন খ অহু আৰু পহুৰ কাণ অপচন গ তীব্ৰ চিঞৰ অপচন ঘ খুটুক খাটাককৈ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ক ঘুনুক ঘানাককৈ প্ৰশ্ন নম্বৰ 11 উভয় নদী মানে অপচন ক পানীৰে পৰিপূৰ্ণ নদী অপচন খ উপচি পৰা অপচন গ এখন নদীৰ নাম অপচন ঘ এটাও শুদ্ধ নহয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন খ উপচি পৰা প্ৰশ্ন নম্বৰ 12 উঠি পৰি লাগ অপচন ক অধিক চেষ্টা কৰা অপচন খ কাজিয়া লগা অপচন গ কাজিয়া লাগি মাটিত পৰাৰ পিছত উঠি আকৌ কাজিয়া লগা অপচন ঘ উঠিব খুজুতে পৰি যোৱা ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ক অধিক চেষ্টা কৰা প্ৰশ্ন নম্বৰ 13 আভুৱা ভাৰ অপচন ক কান্ধত লোৱা ভাৰ অপচন খ পইচা লোৱা ধাৰ অপচন গ ঠগুৱা অপচন ঘ মগুৱা ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন গ ঠগুৱা প্ৰশ্ন নম্বৰ 14 এলাই বাদু অপচন ক অকাজি অপচন খ কঁঠালৰ মিঠা বাদু অপচন গ অভাগী অপচন ঘ চকুৰ পতা ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ক অকাজি প্ৰশ্ন নম্বৰ 15 19ত বা বলাই অপচন ক ডেকা হোৱা অপচন খ বিপদত পৰা অপচন গ আনন্দত আত্মহাৰা অপচন ঘ অতি কম বয়সতে বিয়া পতা ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন গ আনন্দত আত্মহাৰা হোৱা প্ৰশ্ন নম্বৰ 16 উভত গুৰে নচা অপচন ক অটপালি অপচন খ ভৰিৰ সহায়ত নচা অপচন গ গুৰিয়াই গুৰিয়াই নাচি থকা অপচন ঘ বিপদৰ সময়ত উপকাৰ কৰা ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ক অটপালি প্ৰশ্ন নম্বৰ 17 কণাৰ লাখুটি অপচন ক হাঁচতীয়া টকা পইচা অপচন খ অন্ধ মানুহে ব্যৱহাৰ কৰা এবিধ লাখুটি অপচন গ একমাত্ৰ সহায় বা সাৰথি অপচন ঘ একমাত্ৰ লক্ষ্য ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন গ একমাত্ৰ সহায় বা সাৰথি প্ৰশ্ন নম্বৰ 18 নদন বদন অপচন ক খুব ভাল অৱস্থা অপচন খ নদন আৰু বদন ককাই ভাই
অপশ্যন গ মানুহৰ নাম অপশ্যন ঘ খুব ভাল বন্ধু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ক খুব ভাল অৱস্থা প্ৰশ্ন নম্বৰ 19 গুৰ মাৰি গংগাত পেলা অপশ্যন ক ভৰিৰে নদীত পেলাই দিয়া অপশ্যন খ সন্মান নকৰা অপশ্যন গ পাপ কাৰ্য কৰা অপশ্যন ঘ অনিষ্ট কৰোঁতে উপকাৰ হোৱা ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ঘ অনিষ্ট কৰোঁতে উপকাৰ হোৱা প্ৰশ্ন নম্বৰ 20 কাণ কটা অপশ্যন ক দুষ্ট বা নীলাজ অপশ্যন খ কাণ কটা কাৰ্য অপশ্যন গ সকলো আশা শেষ হোৱা অপশ্যন ঘ বিপদ হোৱা ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ক দুষ্ট বা নীলাজ প্ৰশ্ন নম্বৰ 21 গাত ল অপশ্যন ক ঠাণ্ডাত কাপোৰ লোৱা কাৰ্য অপশ্যন খ দায়িত্ব লোৱা অপশ্যন গ ঠাট্টা কৰা অপশ্যন ঘ টোপনিৰ পৰা সাৰ পোৱা ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন খ দায়িত্ব লোৱা প্ৰশ্ন নম্বৰ 22 চিলিম ছিগা অপশ্যন ক ভাং খোৱা চিলিমটো ছিগি যোৱা অপশ্যন খ দুখবোৰ শেষ হৈ যোৱা অপশ্যন গ বদ অভ্যাস গঢ়ি তোলা অপশ্যন ঘ আশাহীন হোৱা ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ঘ আশাহীন হোৱা প্ৰশ্ন নম্বৰ 23 গা এৰা দিয়া অপশ্যন ক মৃত্যু হোৱা অপশ্যন খ সকলো শেষ হোৱা অপশ্যন গ দায়িত্বৰ পৰা ফালৰি কটা অপশ্যন ঘ মূল লক্ষ্যৰ পৰা ফালৰি কটা ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন গ দায়িত্বৰ পৰা ফালৰি কটা প্ৰশ্ন নম্বৰ 24 কাণ বাগৰা অপশ্যন কত আছে অসহ্যকৰ যাত্ৰা অপশ্যন খত আছে কাণ উনাই শুই থকা অপশ্যন গ কাণৰ এবিধ ৰোগ অপশ্যন ঘ ইটোৰ পৰা সিটোৱে শুনা ইয়াৰ শুদ্ধ উত্তৰ হৈছে ইটোৰ পৰা সিটোৱে শুনা প্ৰশ্ন নম্বৰ 25 চুকৰ ভেকুলী অপশ্যন ক একেবাৰে অজ্ঞ অপশ্যন খ চুক ভেকুলী অপশ্যন গ পিঠিত খহু থকা এবিধ ভেকুলী অপশ্যন ঘ অতি চালাকি ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ক একেবাৰে অজ্ঞ প্ৰশ্ন নম্বৰ 26 কঁকাল বান্ধ অপশ্যন কত আছে কঁকালত গামোচাৰে বান্ধি লোৱা অপশ্যন খত কঁকালত বিষে ধৰা অপশ্যন গ অনিষ্ট কৰা অপশ্যন ঘ সাজু হোৱা ইয়াৰ শুদ্ধ উত্তৰ হৈছে সাজু হোৱা প্ৰশ্ন নম্বৰ 27 গাই বাইছা অপশ্যন কত গান গাবলৈ কৰা প্ৰয়াস অপশ্যন খ গান আৰু বাদ্য একেলগে বজোৱা অপশ্যন গ চেষ্টা কৰি চোৱা অপশ্যন ঘ সুপ্ত প্ৰতিভা ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন গ চেষ্টা কৰি চোৱা প্ৰশ্ন নম্বৰ 28 গা হাড় অপশ্যন কত আছে গাত হাড় থকা অপশ্যন খ দেহটো চাফা কৰা গত আছে ৰক্ষা কৰা ঘত আছে দেহটোৱে প্ৰকৃত ধন ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন গ ৰক্ষা পৰা প্ৰশ্ন নম্বৰ 29 গাখীৰতে মহৰ খুটি অপশ্যন কত আছে সুখতেই সুখ অপশ্যন খত আনন্দতে দুখ অপশ্যন গত গাখীৰত থোৱা মাখন অপশ্যন ঘ বাধা পোৱা ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ক সুখতেই সুখ প্ৰশ্ন নম্বৰ 30 তিনি গধূলি অপশ্যন কত তিনিটা গধূলি অপশ্যন খ বিপদ অহা অপশ্যন গ বিপদৰ উপৰি বিপদ অপশ্যন ঘ সন্ধিয়া সময় ইয়াৰ শুদ্ধ উত্তৰ হৈছে সন্ধিয়া সময় তেতিয়াহ'লে আমি এই আলোচনাত জতুৱা ঠাঁচৰ মুঠ 30টা MCQ আলোচনা কৰিলোঁ আশা কৰোঁ আপোনালোকে এই আলোচনাৰ পৰা নিশ্চয় উপকৃত হৈছে তেতিয়াহ'লে আজিলৈ ইয়াতে এৰিছোঁ লগ পাম আকৌ এটা অন্য ভিডিঅ'ত ধন্যবাদ